হেল্ল' গাইজ, মোৰ মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। চ' গাইজ, আজি আমি ভাবিলোঁ খানা খাওঁ এটা। তো ইয়াতে তম্বুত আনি আছোঁ মানে গাইজ। চ' এতিয়া বলক বাছ কাটিব যাওঁ। ইয়াতে বাছ কাটি আছে ই। চ' গাইজ, বাছ কটা হোৱাৰ পিছত বনাই আছোঁ বলক তম্বুটো। তো গাইজ, মই গৰা খুন্দি আছোঁ। চ' ই কেনেকৈ কৰিছে চাওক গাইজ। চ' গাৰাটো খুন্দা হ'ল। তাৰপিছত গাইজ ফাইনেলি তম্বুটো টনা হ'ল। চ' ভিতৰত বক্সো আহি গ'ল। বক্সো দুটা আনিছোঁ গাইজ। পূৰা উৎপাত দিব লাগিব গাইজ। চ' গাইজ, এতিয়া আমি দুজনে পিঁয়াজ কাটি আছোঁ। পিঁয়াজ কটা হোৱাৰ পিছত মাংসটো বনাব লাগিব। চ' গাইজ চাওক, এতিয়া মই মাংস বনাইছোঁ। মাংসৰ কালাৰ আহে নে গাইজ, নাম বহাই দিছোঁ গাইজ। চ' মাংস বনোৱাৰ টাইমত মাজতে গানো গোৱা হ'ল গাইজ। চাওকচোন ই কেনেকৈ গান গাই আছে। চ' গাইজ, একদম ৰাতিৰ পৰিৱেশ গাইজ। মাংসটো ইপিনে হৈ আছে, এটি বক্স দুটা বাজি আছে। চ' একদম ৰাতিৰ পৰিৱেশ। চ' গাইজ, খানা চানা খাই ঘৰত আহি পালোঁ। চ' আজিৰ আছিল এইখিনি ব্লগটো চাই ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিৰ কাৰণে বাই বাই গাইজ।